हेलो फ्रेंड्स मैं एने भिडिओ आपलोक पुनर्बार स्वागतम जानाइছো। आज मैं बनाम कुमोरा दी एखन हरियर आंजा। एया मैं कुमोराखिनि सकल सकलके काटि ललो। तार पिছত केराहीते तेल ढाली एटा फ्राई करि ललो। एटा मैं एखिनि फ्राई होवालके मैं हरियरखिनि তিয়াই थैছো। हरियरखिनि फुलालके अलप তিয়াই थम। तार पिছত एटा मैं कुमोराखिनि হৈ গল। एटा कुमोराखिनि मैं नमाइ ललो। तार पिছত एटा मैं मसला रेडी কৰি मसला কাৰণে লৈছো মই পিয়াজ সৰিহ জলকীয়া আৰু কেঁচা ৰসুন। তাৰ পিছত গুটেখিনি মই এটা পেষ্ট কৰি লম। তাৰ পিছত এয়া চাও মোৰ পেষ্ট ৰেডি হৈ গল। তাৰ পিছত মই এতিয়া আকৌ পুনৰ যিখিনি তেল কেৰাহীত থাকিলে সেইখিনিতে এতিয়া কেঁচা পিয়াজ দি তাৰ পিছত মই মছলাখিনি দি দিছো। তাৰ পিছত দি দিম নিমখ হালধি আৰু অলপ ৰং জলকীয়া অপচনেল হয়, যদি আপোনালোকে দিব বিচাৰে দিব পাৰে। তাৰ পিছত দি দিম এতিয়া গোটেই মছলাখিনি মই ধুনীয়াকৈ একদম ভালদৰে যেতিয়ালৈকে তেলৰ গোন্ধটো নাযায় তেতিয়ালৈকে মই গোটেইখিনি ভাজিয়ে থাকিম। তাৰ পিছত মছলাখিনি হৈ যোৱাৰ পিছতে মই পানী দি দিম। পানী দি দিয়াৰ লগে লগে পানী উতল অহাৰ লগে লগে এতিয়া মই কোমোৰাখিনি দি দিম। কোমোৰা ভালকৈ গোটেইখিনি উতল অহাৰ লগে লগে আপোনালোকে নমাই ল'ব।